যিজন ল'ৰাই আপলোড কৰিছে বহুত ডাঙৰ ভুল কৰিছে। মোৰ হিচাপেতো ক্ষমা খোজাৰ যাৰ যাৰ ইউটিউব চেনেল আছে এইবিলাক কথাটো বুজি পোৱাটো উচিত। মই ভাবোঁ মোৰ মনৰ অনুভৱ কেনেকুৱা হয়? প্ৰথম কথা হ'ল অনুভৱ মানে বিকল্প অসমীয়া চিনেমা নিচিনা লগাই নাই। মাইণ্ড লৈ সকলোকে কৈছোঁ, আপোনালোকক হাতযোৰ কৰি কৈছোঁ, আপোনালোকে আহক 10জন 20জন। হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। মই মানে তেনেকৈ বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ বাৰু। যি নহওক, মোৰ থাম্বনেইলখন দেখি গমেই পাইছে মই মানে আজি ক'ব বিচাৰিছোঁ বা ক'ব ওলাইছোঁ অসমীয়া চিনেমাৰ বিষয়ে। মানে বৰ্তমান চিনেমা হলত চলি আছে আমাৰ অসমীয়া চিনেমা শ্ৰী ৰঘুপতি, আৰু শ্ৰী ৰঘুপতিখন মই চোৱা 4 দিনমান হ'ল। তো খুব ধুনীয়া এখন ছবি আৰু ভাল লাগিছে, প্ৰতিটো চৰিত্ৰই ইমান ভাল লাগিছে আৰু কাহিনীটো খুব ধুনীয়া। কাহিনীটো মানে ক'ব গ'লে যিটো আমাৰ নাৰী সমাজৰ এটা তাত মানে এটা ক্ৰিয়েট কৰা হৈছে ষ্টৰিটো নাৰীক লৈ বিশেষকৈ। তো মই ইমানখিনি ক'বলৈ নাযাওঁ, আপোনালোকে ছবিখন ইতিমধ্যে বহুতে চালে, প্ৰতিটো ছ'চিয়েল মিডিয়া পেজত দেখি আছোঁ, মানে হিলডল ভাঙি চাবলৈ আহিছে, একদম দিলখুচ। মানে মোৰো বহুত ভাল লাগিছে দেই, তেনেকৈ অসমীয়া চিনেমা ইমান ধুনীয়াকৈ মানে চাবলৈ আহিছে, ভাল লাগিছে। আৰু এতিয়া কথাটো হ'ল মই নিজেও চালোঁ বাৰু, 4 দিনমান হ'ল, মই অলপ আগতে ক'লোৱে। কিন্তু ধুনীয়া এখন ছবি, আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই আপোনালোকে আহক চিনেমাখন চাওক। আৰু মই এইখিনিতে অসমীয়া চিনেমাৰ বিষয়ে এইকাৰণে দুআষাৰ ক'ব ওলাইছোঁ। মানে আজি মই অলপ আগত নিউজত পালোঁ মানে এজন ল'ৰা, নামটো নৱজিত নেকি, তাতে এই ল'ৰাজনৰ মানে এটা ইউটিউব চেনেল আছে। সি মানে কৰিছে কি, চিনেমাখন চাবলৈ যোৱাতে চিনেমা হলত মানে কি কৰিছে, মোবাইলেৰে মানে হলৰ পৰা চিনেমাখন মানে ৰেকৰ্ডিং কৰিছে। ৰেকৰ্ডিং কৰি পিনে তেখেতৰ মানে ল'ৰাজনৰ ইউটিউব চেনেলত আপলোড কৰিছে। প্ৰায় 1 ঘণ্টা 20-30 মিনিটমান হ'ব। মই আমাৰ অভিনেতা ৰবি শৰ্মাদাৰ এটা মুখেৰে শুনিলোঁ, এটা নিউজত পাইছোঁ। তো 1 ঘণ্টা 20-30 মানত মানে ক্লিপ এটা ৰেকৰ্ডিং কৰি পিনে আপলোড কৰিছে। সেইটো বহুত ভুল, বহুত ক্ৰাইম এটা হৈ বহুত ডাঙৰ ভুল কৰিছে। কাৰণ কিয়, এখন ছবি যিজনে নিৰ্মাণ কৰে, যিজন মানে প্ৰযোজক, যিজনে পইচাটো ইনভেষ্ট কৰে তেখেতে বুজি পায়। চিনেমাখনত গমে পাইছে ৰবি শৰ্মাদাৰ বহুকেইটা হয়তো আপোনালোকে ইণ্টাৰভিউ, বহুকেইটা চেনেলত আপোনালোকে পাইছে, 2 কোটি টকাৰ ওপৰত খৰচ কৰিছে চিনেমাখনত। এতিয়া কথাটো হ'ল যিজন ল'ৰাই আপলোড কৰিছে বহুত ডাঙৰ ভুল কৰিছে। মোৰ হিচাপেতো ক্ষমা খোজাৰ যোগ্য নহয়। কাৰণ কিয়, ইউটিউব চেনেল আছে ল'ৰাজনৰ, আৰু এজন ইউটিউব চেনেল থকা মানুহে মানে মোৰ ধৰি লওঁ, এতিয়া মোৰ নিজৰ কথা কওঁ, মই এটা ইউটিউব চেনেল আছে, মই ধৰি লওঁ চিনেমাখন ৰেকৰ্ডিং কৰি মই মোৰ চেনেলত আপলোড কৰি দিলে কেনেকুৱা কথা হ'ব? সেইখিনি কথা অন্ততঃ যাৰ ইউটিউব চেনেল আছে এইবিলাক কথাটো বুজি পোৱাটো উচিত। মই ভাবোঁ, মোৰ মনৰ কথাটো মই কৈছোঁ। তেখেতে যিহেতু 1 ঘণ্টা 20-30 মিনিটৰ মানে চিনেমাখনে আপলোড কৰি দিছে, মোটামুটি চিনেমাখনে আপলোড কৰিছে, 1 ঘণ্টা 20-30 মিনিট মানে চিনেমাখনে আপলোড কৰিছে। একদম বহুত ভুল, বহুত ডাঙৰ এইটো ক্ৰাইম কৰিছে। তেনেকুৱা কৰিব নালাগে, আৰু নেক্সট টাইম এইবিলাক নকৰিবা, নাপায় আৰু কোনেও এইবিলাক নকৰিবা। এতিয়া কোনোবা ইম'শ্যনেল, ৰবিদাই কৈছে যে ইম'শ্যনেল হয়, কোনোবাই অকণমান এটা ক্লিপ এটা ষ্টেটাছত লগাইছে, অকণমান বা ভাল পালোঁ চাই, এনেকুৱা তেনেকৈ লগাইছে, সেইটো কথাটো অলপ বেলেগ। যদি একদম সম্পূৰ্ণ চিনেমাখনে যদি চিনেমা হলৰ পৰা ৰেকৰ্ডিং কৰি নিজৰ ইউটিউব চেনেলত আপলোড কৰি দিয়া যায়, সেইটো বাৰু একদম কেনেকুৱা কথা হ'ব ভাবি চাওকচোন এবাৰ। যিহেতু ইমান টকা খৰচ কৰি এখন চিনেমা বনাইছে, বাৰু যিয়ে নহওক তেনেকুৱা মানে কৰিব নালাগে মই ভাবোঁ। আৰু যিহেতু এইখিনিতে মানে মই ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ অসমীয়া চিনেমাৰ যিটো ইণ্ডাষ্ট্ৰিটো নাইকিয়া হৈছিলে, আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে আনিলে অসমীয়া চিনেমাৰ এই লাইনটো অকণমান, যেনেকৈ আপোনাৰ কাঞ্চনজংঘা, মিছন চাইনা, তাৰপিছত আৰু কিবাকিবি বহুত চিনেমা আহিলে, আপোনাৰ ৰত্নাকৰ আহিলে, ডক্টৰ বেজবৰুৱা 2 আহিলে, তাৰপিছত আৰু কিবাকিবি ফিল্ম গ'ল, বন্ধু গ'ল। মই প্ৰায়কেইখন চাইছোঁ, মাজত আৰু আহিছে যদি মই চাবৰ কাৰণে হয়তো ৰৈ যাব পাৰে বাৰু, যিয়ে নহওক। তাৰপিছত বৰ্তমানটো চলি আছে শ্ৰী ৰঘুপতি। তো শ্ৰী ৰঘুপতিটো ভাল একদম ধুনীয়া মানে কৰিছে, ভাল লাগিছে শুনিও। আৰু অসমীয়া ইণ্ডাষ্ট্ৰিটো তেনেকুৱা হ'ব লাগে, তেনেকৈ আগবাঢ়ি যাব লাগে। এনেকুৱা ইণ্ডাষ্ট্ৰি এটা আগবাঢ়ি যোৱা মানে কি, আমাৰো লাভ, আমাৰ জনসাধাৰণ, যে অসমীয়া ইণ্ডাষ্ট্ৰিটো আগবাঢ়ি যোৱা মানে কি, আমাকো মানুহে জানিব, অসমৰ মানুহ বা অসমত এনেকুৱা চিনেমা বনায়, অসমত এনেকুৱা উদ্যোগ আছে, এনেকুৱা কিবা আছে, মানে চিনেমা আকাৰে বহুত বস্তু যিহেতু দেখুৱাব পাৰি, সেই বস্তুবিলাক বাহিৰতো
দেখা পাব। তো মই ভাবোঁ সেইকাৰণে যে এনেকুৱা কাম কৰিব নালাগে। আৰু যিটো উদ্যোগ, অসমীয়া উদ্যোগ, এই চিনেমা উদ্যোগটো নাইকিয়া হৈছিল, সেই উদ্যোগটো লাহে লাহে আহিছে, এতিয়া ভাল দিশে আহিছে। আৰু ভাল দিশে আহক, গৰম বহুত দিছে দেই আৰু যি নহওক, আৰু ভাল দিশে আহক তাকে কামনা কৰোঁ। ইমানখিনিয়ে মানে চিনেমা চাওক, অকলে চাওক। কোনোবাই মানে কি হৈছে, চিনেমাখন চাব গৈছে, ইম'চনেল, চিনেমাখন ভাল লাগিছে, অকণমান শ্বৰ্ট এটা লৈছে, কিবা অলপ ক্লিপ এটা লৈছে সৰুকৈ, ষ্টেটাছত লগাই দিলে যে চিনেমাখন চালোঁ, ভাল লাগিছে, বা আপোনালোকে আহিব, এনেকুৱা ধৰণৰ এটা ষ্টেটাছ লগাওক, দি দিয়ক, একো কথা নাই। যদি সম্পূৰ্ণ 1 ঘণ্টা 20-30 মিনিটৰ মানে ভিডিঅ' ক্লিপ এটা এনেকৈ আপলোড কৰি দিয়ে, এইটো বহুত বেয়া কথা। আৰু এইটো বুজি পোৱা উচিত, যদিহে তেখেতৰ এটা ইউটিউব চেনেল আছে। আৰু যাৰ ইউটিউব চেনেল আছে, মানে এইবিলাক কথা জনাটো মই ভাবোঁ দৰকাৰ। শ্ৰী ৰঘুপতিখন চোৱা 4 দিনমান হ'ল, কিন্তু মই ভিডিঅ' দিব পৰা নাছিলোঁ, মানে মোৰ অলপ অসুবিধা, আৰু মই মানে কিবা এটা প্ৰব্লেম হৈ আছিল বাবে মই মানে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। কিন্তু শ্ৰী ৰঘুপতিখন চাই আহিলোঁ, 4 দিনমান হ'ল। বাৰু যি নহওক, আপোনালোকে চাব, যদি চোৱা নাই, ইমানখিনিয়ে কথা। আৰু বিশেষ একো নকওঁ, অসমীয়া উদ্যোগটো এনেকৈ আগবাঢ়ি যাব। আমি অসমীয়া মানুহ, সদায় অসমীয়া চিনেমা চামে। বাৰু যি নহওক, মইতো চিনেমাখন চাই আহিলোঁ, তো আপোনালোকক সৰুকৈ ক্লিপ এটা মই দেখুৱাই দিওঁ বাৰু। যি নহওক, আপোনালোকে ক্লিপ এটা চাওক, আৰু চিনেমা হলৰ পৰা 2-এজন দৰ্শকৰ মতামত মই ল'বলৈ অলপ চেষ্টা কৰিম, কেনেকুৱা পালে, কি কথা, সেইখিনি মই মানে ভিডিঅ' শ্বটটো কৰি ৰাখিছিলোঁ। তো মই এতিয়া আপোনালোকক দেখুৱাম বাৰু সেইখিনিও, যিহেতু মই চিনেমাখন চোৱা 4 দিনমান হ'ল, মই মানে ভিডিঅ'টো বনাব পৰা নাছিলোঁ, সেইটো সময়ত মই অলপ ব্যস্ত হৈ থকাৰ বাবে। তো মই আজি বনালোঁ বাৰু, ঘৰতে আছোঁ, ঘৰত থাকিয়ে বনালোঁ। এতিয়া কথাটো হ'ল, মই ক্লিপ দুটামান দেখাই দিছোঁ, আপোনালোকে চাওক, আৰু চিনেমা হলৰ পৰা 2-এজন মানে দৰ্শকৰ মতামত আপোনালোকক দেখুৱাই দিওঁ বাৰু। ইমানখিনিয়ে, বহুত গৰমৰ কথা, অলপ কিবা কিবি কৈছোঁ, কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। ধন্যবাদ। জয় আই অসম। মই মানে চিনেমাখন 6 গাঁৱত চালোঁ, গ'ল ডিজিটেল চিনেমা হলতে চালোঁ, শ্ৰী ৰঘুপতি। অনুভৱ কেনেকুৱা ভাই? প্ৰথম কথা হ'ল, অনুভৱ মানে এইখনতো অসমীয়া চিনেমা নিচিনা লগাই নাই। প্ৰথম কথা, সঁচানে? ইমান স্মাৰ্টলি ডাইৰেকশ্যন কৰিছে, মানে সুব্ৰত কাকতিয়ে। আৰু লগতে প্ৰথমতে নাম ল'ব লাগিব, গোটেই কাষ্টিংখিনিয়ে ভাল কাম কৰিছে। আৰু দ্বিতীয়তে এটা কথা ক'ম, ৰবি শৰ্মাৰ কথা ক'ব লাগিব। ৰবি শৰ্মাৰ যিখিনি, যেনেকুৱা এটা চৰিত্ৰত আমি ইমান বছৰে চাব বিচাৰি আছিলোঁ, আজি 20 বছৰৰ পৰা সেই চৰিত্ৰটো আমি দেখা পাইছোঁ। সকলোৱে আহক, চাওক, ইমান ধুনীয়া এখন চিনেমা, পুৰা স্মাৰ্টলি, পুৰা টুইষ্ট, টাৰ্ণ চব আছে। মানে চাই থাকোঁতে অসমীয়া চিনেমা চাৱা যেন লগাই নাই, কোনোবা চাউথৰ চিনেমাৰ ষ্টাইল, মানে কি অসমীয়াই চিনেমাখন, অসমীয়া এটা আৱেগে দিয়া হৈছে। কিন্তু যিটো বনোৱাৰ প্ৰচেছ, যিটো স্মাৰ্টলি তেওঁলোকে নিৰ্মাণ কৰিছে, মাত্ৰ 2 কোটি টকা, মাইণ্ড ব্লয়িং ভাই, মাইণ্ড ব্লয়িং। সকলোকে কৈছোঁ, আপোনালোকক হাত জোৰ কৰি কৈছোঁ, আপোনালোকে আহক, 10জন-20জন যিমান পাৰে লৈ আহক। আৰু ষ্টৰিটো মানে কিবা এনেকৈ বিশেষ কিবা আছে, মেছেজ দিব আছে, বহুত ডাঙৰ মেছেজ আছে। আমাৰ মহিলা নাৰী সবলীকৰণ নহয়, যিটো ওমেন ট্ৰেফিকিং যিটো কয়, ওমেন ট্ৰেফিকিঙৰ ওপৰত আচলতে কিবা এটা দেখুওৱা হৈছে। চিনেমাখন চালে বুজি পাব। বহুত টুইষ্ট এণ্ড টাৰ্ণছ বুলি কয়, যিটো বহুত ধৰণৰ, যিটো ভাবোঁ সেইটো নহয়, সেইটো ভাবোঁ সেইটো নহয়, বেলেগ ধৰণৰকৈ বনাইছে। স্ক্ৰীন প্লে ধুনীয়া, এক্টিং ধুনীয়া সকলোৰে, আৰু সুব্ৰত কাকতি ইমান ধুনীয়াকৈ লৈ গৈছে, আৰু ৰবি শৰ্মা ধুনীয়া। যি নহওক দৰ্শকসকল, এইজন হৈছে মোৰে মানে বন্ধু দেই। মানে মই আহি নাপালোঁ, মানে মই আহি পোৱাৰ আগতে চিনেমাখন চালে, মানে মোৰ বন্ধু মাইকেল প্ৰাণ আৰু ই মানে চিনেমাখন চালে 11টা বজাৰ পৰা, আৰু মই চালোঁ, মানে মই চোৱা নাই, মানে মই 2টা বজাৰ পৰা চাম, মানে টিকট কাটি ৰেডি, আৰু মানে এক্সাইটেডটো, মানে কথা কি ওলাইছে গমেই পোৱা নাই। বাকী যিয়ে নহওক, কি ক'ম আৰু, তোৰ এক্সাইটমেণ্টটো দেখি মোৰ খুব বেছি ভাল লাগছে। 2 বজাৰ পৰা এতিয়া কেইটা বাজিল? 1:26 বেছি টাইম নাই, 1:45 সোমালে হ'ল। ঠিক আছে, চাবি একদম লগ পাম আৰু। বঢ়িয়া। ভাল লাগিল, ফিডবেক ধুনীয়া দিছা।